Hello friend, welcome to back my YouTube channel. আজি আমি গৈ আছো গুৱাহাটী দিঘলিপুখুৰী পাৰত আৰু গুৱাহাটী দিঘলিপুখুৰী পাৰতে আছে War Memorial Museum. তো আমি তাত সকলো বস্তু দেখুৱাম ক'ত কি আছে। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। আৰু আমি আহি পাই গলো গুৱাহাটী War Memorial Museum আৰু এতিয়া ভিতৰলৈ সোমাই যাম তো বলক ভিতৰলৈ সোমাই যাও আৰু আমি ফাইনালি সোমাই গলো গুৱাহাটী War Memorial Museumত চাওক পৰিবেশটো কিমান ধুনীয়া লাগিছে আৰু বহুত বিধৰ ফুল লগোৱা আছে ইয়াত আৰু ইয়াত এটা ফ্লাইটাৰ বিমান বনোৱা আছে চাওক একদম হসা বিমানৰ নিচিনা দেখা যায় কিমান ভাল লাগিছে চাই চাওক এটা হল ফ্লাইট দেখিবলৈ বহুত ধুনীয়া হয় देखो ऐसे अपना लोग बाबा ऐसा और এইটো হল দিঘলিপুখুৰী পাৰ এফালে দিঘলিপুখুৰী চাওক কিমান ডাঙৰ পুখুৰী হয় এইটো আৰু পুখুৰীটো ইমানে দীঘল এটা পাৰৰ পৰা আনটো পাৰ দেখাই নাযায় চাওক কিমান দীঘল হয় সেইকাৰণে নামটো দিঘলিপুখুৰী দিছে আৰু মোৰ লগত আছে উবাই আমি আজি দুইজনে একেলগে ঘূৰি আছো আৰু মোৰ ফ্ৰেণ্ড কেজন আছিলে সেইকেজন বেলেগ ফালে গ'ল আমি দুইজন একেলগে ইয়াতে আহিলোঁ ভিউ পইণ্ট চাওক বহুত বঢ়িয়া হয় ঠাইখিনি আৰু সকলোৱে আপোনালোকক দেখুৱাইছোঁ চাই থাকক If I saw another day, only to scream into the night. Nothing ever tries to change, even if I want to realign. 'Cause I've been sitting here, same old ways, taking off without the same mistake. Can I leave it all behind? Follow all the leading signs. আৰু ফটোগ্ৰাফিৰ কাৰণে এইটো এটা ধুনীয়া প্লেচ হয় চাওক কিমান ধুনীয়া ধুনীয়া ফটো ল'ব পাৰি ইয়াত আপোনালোকে আহিব পাৰে ভাল লাগিলে ইয়াত ফটো ল'ব পাৰে আৰু ইয়াত ফটো ল'লে পুৰা দিঘলিপুখুৰীৰ পাছফালে থাকে বহুত ভাল লাগে ঠাইখিনি